সুপ্তাং বন্ধুসকল, আজি যি গ্ৰীষ্মকালীন ফুলনি বাগানৰ ভিডিঅ'বিলাক বনাই আছোঁ, তাতে এবিধ ঔষধি গুণযুক্ত গুল্মজাতীয় উদ্ভিদ দেখাম। আপোনালোকে হয়তো সকলোৱে চিনি পাবই, কাৰণ আমাৰ জনজাতীয় জীৱনৰ লগত জড়িত আৰু আমি ৰঙালী বিহুত দুহাত বোলাওঁ। নিশ্চয় গম পাইছে কি? তেতিয়াহ'লে এয়া হৈছে জেতুকা। জেতুকা গছজোপা আমি ফুল গছ হিচাপে ৰুব পাৰোঁ আৰু ঠাণ্ডা কালত ইয়াৰ পাতবিলাক সৰি যায়। সেয়েহে গ্ৰীষ্মকালীন অৱস্থাত আপোনাৰ ফুলনি বাগানত ৰুব পৰা অৰ্নামেণ্টেল প্লাণ্টৰ ভিতৰতে ধৰকচোন, অৰ্নামেণ্টেল বুলিয়ে ক'লোঁ। ইয়াত সৰু সৰু কিছুমান ফুল ওলায়ো, তথাপিতো ইয়াৰ পাতটোৱে বেছি ধুনীয়া লাগিব আপুনি যদি সুন্দৰকৈ কাটিং কৰি ৰাখিব পাৰে। আৰু ই আপোনাক বহুত ক্ষেত্ৰত সহায়ো কৰিব। আপোনাৰ চুলিখিনি চিল্কি কৰাত সহায় কৰিব, কাৰণ জেতুকা খুন্দি আমি সকলোৱে চুলিত দিওঁ। দুহাত বোলোৱাত সহায় কৰিব। হাতৰ যিখিনি ছাল এৰুৱা বা কিবা প্ৰব্লেম গৰমৰ দিনত হয়, নখত নখচুকীয়া হয়, সেইখিনিৰ পৰা উপশম পাবৰ বাবে জেতুকা খুন্দি লগোৱা হয় আৰু ই সুফলদায়কো বুলি কোৱা হয়। গতিকে এই জেতুকাটো আপুনি নিজৰ ফুলনি বাগানত ধুনীয়া এটা ডাঙৰ টাবত অৰ্নামেণ্টেল প্লাণ্টৰ আকাৰত ৰাখিব পাৰে। ধুনীয়াকৈ ইয়াৰ কাটিং কৰি ৰাখিব পাৰে। মই কিন্তু কাটিং কৰি ৰখা নাই, জাষ্ট চিনি আপোনালোকক দেখুৱামহে। এই টাবটোত যে দেখিছে, এজোপা এজোপা জেতুকাৰ ডাল গুজি দিছিলোঁ। ইয়াত আছিলে মনি প্লাণ্টটো। ই মানে ঠাণ্ডা দিনত একেবাৰে শুকাই গৈছিলে মনি প্লাণ্টটো। মই ভাবিলোঁ মৰিলে। মৰা দেখি জেতুকা যেতিয়া খুন্দিছিলোঁ মানে মূৰত লগাবলৈ, তেতিয়া জেতুকাৰ ডালটো ইয়াতে গুজি থৈছিলোঁ আৰু ই এনেদৰে জি গ'ল। জেতুকা সাধাৰণতে জিৰাবলৈ অকণমান কষ্ট হয় বুলি কয়। ই চেঞ্চিটিভ হয়, যিটো অৱস্থাত ই পোখাই বা পাতটো অকণ অকণ সৰুকৈ আহে, সেই অৱস্থাত যদি কেনেবাকৈ লৰাই দিয়া হয়, তেতিয়া জেতুকাটো মৰি যায় বুলি কয়। তথাপিতো ইয়াত বিশেষ কষ্ট নহ'ল। মনি প্লাণ্টটোতো পুনৰ ওলালে। ইয়াতো তেনেকৈ দি এই টাবটোত লগাই থৈছিলোঁ। এইটো এটা সৰু ডালি আছিলে তেনেই, ইও জিছে। আৰু এই ফুলটো কাঁইট লগা ফুলটোৰ টাবটোতো এইটো এটা এনেদৰে টাবত সৰু সৰুকৈ গুজি থওঁতেও জিছে। আৰু দুটামান মই পচাই থৈছোঁ পানীৰ বটলত। আৰু ই গুল্মজাতীয় উদ্ভিদ, যথেষ্ট ডাঙৰ হয়। মোৰ এই ফুলনিৰ কাষতে এজোপা এজোপা আছে জেতুকা, ওখ জোপা। ইয়াত চৰাইও বাঁহ ল'ব পাৰিছে আৰু ইয়াত গছো বগাই গৈছে। গছ মানে কুন্দুলি গছ এজোপা বগাই গৈছে। আৰু ইয়াৰ ফুলটো দেখুৱাম। ফুলবিলাকো হৈছে ইয়াত এইটো ইয়াত ফুল এনেকৈ ফুলবিলাক ফুলিছে। তলৰ পৰা চব গছজোপা ইয়াৰ বহুত ডাল কাটি পেলাই দিয়াও হৈছে, কাটি দিয়াও হয় যথেষ্ট। আৰু আমি কিবা হাতত লগাবলৈ বা মূৰত লগাবলৈও ইয়াক কাটোঁ। এইজোপা যথেষ্ট ডাঙৰ হয়, সেইবাবে আপুনি ডাঙৰ টাবত দিও ইয়াক অৰ্নামেণ্টেল প্লাণ্ট হিচাপে ৰাখিব পাৰে। গাঁৱৰ ঘৰে ঘৰে পোৱাই যায়। তথাপিতো যিখিনি টাউনত থাকে, ফ্লেটত থাকে বা অন্য কিবাত থাকে, ভাড়া ঘৰত থাকে, তেওঁলোকে টাবত লগাব পাৰে। এইবিলাক ডাল কিছুমান কাটি পেলাই দিয়া হ'ল কুন্দুলিজোপা বেছিকৈ বগোৱাৰ কাৰণে। ইয়াতে চৰাই বাঁহ আছিলে। মই এটা ভিডিঅ'ত চৰাই বাঁহটো দেখুৱাইছোঁ। ডাউক চৰাই বাঁহো আছে, তাত দুটা ডিমো আছিলে। বৰ্তমান আপুনি গ্ৰীষ্মকালীন আপোনাৰ বাগানত লগাব পৰা অৰ্নামেণ্টেল প্লাণ্টৰ ভিতৰত এই জেতুকাটো অন্তৰ্ভুক্ত কৰিব পাৰে। ই অৰ্নামেণ্টেলে নহয়, মেডিচিনেল প্লাণ্টটো। আৰু সকলোৱে আশা কৰিছোঁ এই কথাটো মনত ৰাখি নিজৰ ঘৰত এজোপা জেতুকা লগাব, কাৰণ ই আপোনাক সহায়ো কৰিব। আৰু আজি ভিডিঅ'টো ইমানেই। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ইয়াকে আশা কৰি মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।